আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সমগ্ৰ বিশ্বৰ লগতে আজি দেশজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেন্দ্ৰীয় চৰকাৰে কৰ্ণাটকৰ মাইসুৰুত উদযাপন কৰিলে যোগ দিৱস যোগ দিৱসৰ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰি দেশবাসীৰ লগতে বিশ্ববাসীক যোগ দিৱসৰ শুভেচ্ছা জনায় অনুষ্ঠানতে প্ৰধানমন্ত্ৰীৰ সৈতে উপস্থিত থাকে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ প্ৰান্তে প্ৰান্তে পুৱাৰে পৰা অনুষ্ঠিত হয় যোগ দিৱসৰ কাৰ্যসূচী ডিব্ৰুগড়ৰ চৌকিডিঙিত অনুষ্ঠিত হয় যোগ দিৱসৰ ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সহ কেইবাজনো মন্ত্ৰী বিধায়ক উল্লেখ্য যে 2014 চনৰ পৰা 21 জুন দিনটোক বিশ্ব যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে এই 21 জুন দিনটো বছৰটোৰ আটাইতকৈ দীঘল দিন লগতে সূৰ্যৰ পোহৰ এই দিনটোত সৰ্বাধিক গতিকে 21 জুন দিনটোকে ৰাষ্ট্ৰসংঘত বিশ্ব যোগ দিৱস হিচাপে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে